গৰৈ মাছৰ পুৰা পিটিকা বনাম। এয়া জুইত পুৰিছোঁ গৰৈ মাছ। বহুত ভাল লাগে গৰৈ মাছৰ পুৰা পিটিকা খাই। এনেকৈ জুইত প্ৰথম পুৰি ল'ম। আপোনালোকে খৰিকাত ভৰাই দিব পাৰে, মই জুইতে দি দিছোঁ। তেলৰ কাৰণে ইয়াত তেল দিলোঁ, তাৰপৰা এতিয়া পিঁয়াজ দিম। পিঁয়াজ দিম অকণমান লৰাম, তাৰপৰা দিম তাতে দুটা কেঁচা জলকীয়া। জ্বলাটো আপোনালোকৰ নিজৰ মতে দিব। এনেকৈ অকণমান লৰাব, পিঁয়াজটো হোৱালৈকে অকণমান ভাজি ল'ব। পকা তেলখিনি পিঁয়াজখিনি ইমানকৈ এনেকৈ ভাজিব, ৰঙা হোৱালৈকে এনেকৈ। এতিয়া মাছ এটা গুচাম, এনেকৈ মূৰটো এনেকৈ উলিয়াই দিব। উলিয়াই এনেকৈ মাজে মাজে ফালি এই পেটুখিনি যে এনেকৈ উলিয়াই পেলাব, লগতে কাঁইটডালো উলিয়াই পেলাব। ৰেডি চফা থ'ম। আকৌ তেনেকৈ ইটো মূৰটো এনেকৈ ভাঙি দিব। তেনেকৈ সহজ এনেকৈ কৰি পেটুটো উলিয়াই পেলাব। এনেকৈ চাফা কৰি মূৰ দুটাও দিব পাৰে, দি ক'লে আমি নিদিওঁ। তাৰপৰা এতিয়া ইয়াত দিম অকণমান নিমখ। নিমখটো নিজৰ জোখমতে দিব, মই হাতেৰে দিছোঁ, ইমানকণমান দিছোঁ। তাৰপৰা তাতে নেমু অকণমান দিব, অকণমান নেমু দিব চেপি। আমাৰ এয়া পুৰা মাছৰ পিটিকা ৰেডি। এনেকৈ এবাৰ খাই চাব, বহুত ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো বেল আইকনটো দবাই দিব।